প্ৰিয় বন্ধু বান্ধৱীসকল, হনুমানে সুদৰ্শন চক্ৰক লৈ কৰা অহংকাৰ ভাঙিছিল। একবাৰ ভগৱান শ্ৰীকৃষ্ণই হনুমানক মাতি পঠিয়ালে। হনুমানে যেতিয়া দুৱাৰদলিত উপস্থিত হ'ল, তেতিয়া সুদৰ্শন চক্ৰ দুৱাৰৰ প্ৰহৰী হৈ আছিল। হনুমানে সুদৰ্শনক ক'লে যে প্ৰভু শ্ৰীৰামে মোক মাতি পঠিয়াইছে। তেতিয়া সুদৰ্শনে ক'লে, ইয়াত শ্ৰীৰামে নাথাকে আৰু ইয়াত শ্ৰীকৃষ্ণই আজ্ঞা নিদিলে ভিতৰত যাব দিব নোৱাৰো। হনুমানে বিনতি কৰাৰ পিছতো সুদৰ্শনে মানি নলয় আৰু হনুমানৰ আগত সুদৰ্শন চক্ৰৰ প্ৰদৰ্শন কৰিব ধৰিলে। তেতিয়া হনুমানে সুদৰ্শন চক্ৰক ধৰি মুখৰ ভিতৰত সুমুৱাই থৈ দিলে। যেতিয়া হনুমান ভিতৰলৈ গ'ল, তেতিয়া শ্ৰীকৃষ্ণই শ্ৰীৰামৰ ৰূপ লৈ প্ৰতীক্ষা কৰি আছিল। মাতা সীতাই তেওঁক খাবলৈ ফল দিয়ে। তেতিয়া হনুমানৰ মনত পৰে আৰু মুখৰ ভিতৰৰ পৰা সুদৰ্শন চক্ৰটো বাহিৰলৈ উলিয়াই মুক্তি কৰি দিয়ে। তেতিয়া শ্ৰীৰামে তেওঁক ক'লে, আপুনি মোৰ অস্ত্ৰক মুখত জাগা দিলা। তোমালোকৰ এয়া বন্ধুত্ব কেতিয়া হ'ল? ৰামৰ কথা শুনি হনুমানে মিচিকিয়া হাঁহি মাৰিলে।